মমিনুল আৱাল হিন্দু, মুছলিম তেওঁৰ জন্ম পৰিচয়হে। মমিনুল আৱাল প্ৰথমে অসমীয়া, তাৰ পিছত হিন্দু, মুছলমান মাত্ৰ তেওঁৰ জন্ম পৰিচয়হে। এই কথা আমি কোৱা নাই, মমিনুল আৱালে নিজেই ক'লে। পুনৰ ভাটিয়া জনগোষ্ঠী বিদ্বেষী মন্তব্য বিজেপিৰ তেলীয়া নেতা মমিনুল আৱালৰ। তেওঁক হেনো ভাটিয়াৰ ভোট নালাগে, ভাটিয়াৰ ভোট নোহোৱাকৈয়ে জিকিব গোৱালপাৰা পূব সমষ্টিত। দেশীসকলৰ ভোটেৰেই জিকিব নিৰ্বাচন। বিজেপিৰ মিয়া বিদ্বেষী এই তেলীয়া নেতাজনে এইদৰে এটা জনগোষ্ঠীৰ বিৰুদ্ধে আনটো জনগোষ্ঠীক উচতায়। কথাই কথাই মিয়া জনগোষ্ঠীয় লোকক টাৰ্গেট কৰি পূৰ্ববংগীয় সন্দেহযুক্ত নাগৰিক আদি লোক বুলি ইটিকিং কৰে। ৰবিবাৰে গোৱালপাৰাৰ সূতাৰপাৰাত অনুষ্ঠিত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাত মমিনুলে এইদৰে প্ৰকাশ্য ঘৃণা বিয়পায়। গোৱালপাৰাৰ সূতাৰপাৰাত অনুষ্ঠিত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাত মমিনুলে এইদৰে প্ৰকাশ্য ঘৃণা বিয়পায়। বিজেপি RRSক সন্তুষ্ট কৰাৰ বাবে তোষামোদকাৰী মমিনুলে নিজকে প্ৰথমে অসমীয়া, তাৰ পিছত হিন্দু বুলি উল্লেখ কৰে। মুছলমান তেওঁৰ হেনো জন্মগত পৰিচয়হে। মমিনুলে কয় যে মাত্ৰ কেইটামান শতক পূৰ্বে বিভিন্ন ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা দেশী লোকসকল প্ৰকৃত খিলঞ্জীয়া। চৰকাৰে 2011ৰ পৰাই দেশী লোকসকলক উন্নয়ন পৰিষদ আৰু 100 কোটিৰ পেকেজ দিব বুলি প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বিজেপি চৰকাৰকো তেওঁ ক্ষুধাৰ সমালোচনা কৰে। পিছে বেচেৰা মমিনুলৰ লাজ নাথাকিলেও দেশী লোকসকলৰ আত্মসন্মানবোধ আছে। সেয়েহে তেওঁৰ কথাত লাজ পাই বহু দেশীয় লোকক নাক কুচাই সভা ত্যাগ কৰি গুচি যোৱা দেখা যায়। নিজৰ জিলা বাদ দি গোৱালপাৰা পূব সমষ্টিৰ চুকে কোণে ডাঙৰ ডাঙৰ বেনাৰ হৰ্ডিং লগাই চমক দিলেও সাধাৰণ জনতাই তেওঁক গ্ৰহণ নকৰে। সেই কথা আজিৰ সভাই প্ৰমাণ কৰে। নহয় চব ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ 44 লাখ সদস্য আছে অসমত, আৰু এই 44 লাখ সদস্যই নিৰ্বাচনত মনোনয়ন বিচৰাত কাৰো একো অসুবিধা নাই। আৰু নিশ্চিতভাৱে এই 44 লাখ সদস্যৰ নেতৃত্বই প্ৰত্যেকজনকে কিবা নহয় কিবা এটা দায়িত্ব দিছে। আজি পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰত এই নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন দায়িত্বসমূহ দলে অৰ্পণ কৰিছে। আৰু ময়ো ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য, গতিকে দলে মোক যিটো দায়িত্ব দিয়ে আগন্তুক নিৰ্বাচনত, সেই দায়িত্ব মই নিষ্ঠা আৰু সততাৰে পালন কৰিম। আৰু আজি মই ইয়াত আহিছোঁ, নিশ্চিতভাৱে মই এটা কথা উপলব্ধি কৰিছোঁ যে পূব গোৱালপাৰাৰ বিভিন্ন স্থানত, মই গোটেই সমগ্ৰ অসম ঘূৰিছোঁ, যে পূব গোৱালপাৰাৰ বিভিন্ন স্থানত ঘূৰি মই এটা কথা উপলব্ধি কৰিছোঁ যে এইবাৰ নিশ্চিতভাৱে পূব গোৱালপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ী হ'ব। এই কথাটো কথা চান্সটো লোৱাৰ কথাটো নাহে। এতিয়া চান্সটো ৰাজনৈতিকভাৱে টিকট বিচৰা সকলোৱে চান্সটো লয়। গতিকে এতিয়া মোৰ লগতে আৰু বহুত কেইজনেও টিকট বিচাৰি আছে, কিন্তু টিকেট বিচৰাটোতো চবেই চান্স লৈছে। আজি কোনোবা বিধানসভা সমষ্টিত 40 জনে বিচাৰিছে, অকল ভাৰতীয় জনতা পাৰ্টীয়ে নহয়, বিভিন্ন দলৰ লোকে টিকট বিচাৰিছে। এতিয়া আপোনাৰ ভাষাত ক'লে সেইটো চান্স লোৱাই হ'ব। চান্সটো পালে দলে যদি চান্সটো দিয়ে, গতিকে চান্সটো পালেতো জিকিব লাগিব। যে আমি খেল নহয়, এইবাৰ আমি জিকিবৰ কাৰণে আমি যুদ্ধ কৰিম। নিশ্চিতভাৱে গোৱালপাৰাৰ পৰা আনিছুল জামানৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।